সম্ৰাট আকবৰৰ ৰাজসভাত এজন অতি চতুৰ মন্ত্ৰী আছিল আৰু সেই চতুৰ মন্ত্ৰীগৰাকীৰ নাম আছিল বীৰবল। ৰাজপ্ৰসাদৰ সকলোতকৈ বীৰবল আছিল অতি বুদ্ধিয়ক আৰু নিষ্ঠাৱান। বীৰবলৰ প্ৰখৰ বুদ্ধি আৰু উচিত ন্যায়ৰ বাবে বীৰবল আছিল আকবৰৰ অতিকে প্ৰিয়। এবাৰ জাৰকালি ৰাতিপুৱা বীৰবল আৰু আকবৰ ৰাজপ্ৰসাদৰ বাহিৰত এটা পুখুৰীৰ পাৰে পাৰে বাৰ্তালাপ কৰি গৈ আছিল। তেনেতে আকবৰে বীৰবলক ক'লে যে বীৰবল, আজি বহুত ঠাণ্ডা পৰিছে আৰু এনেকুৱা ঠাণ্ডা বতৰত মানুহ ঘৰৰ ভিতৰত সোমাই থাকিবলৈ অধিক পচন্দ কৰে। আৰু তেতিয়া আকবৰ আৰু বীৰবলৰ লগত যোৱা অন্য সকলো লোকে সম্ৰাট আকবৰৰ কথাত হয় ভয় দিয়ে। কিন্তু প্ৰত্যেকবাৰৰ দৰেই বুদ্ধিয়ক বীৰবলে আকবৰৰ কথাত হয় ভয় নিদিলে। তেতিয়া আকবৰে বীৰবলক সুধিলে যে বীৰবল, তুমি কিয় মোৰ কথাত হয় ভয় দিয়া নাই? আৰু তেতিয়া তীক্ষ্ণ বুদ্ধিৰ বীৰবলে সম্ৰাট আকবৰক উদ্দেশ্যি কয় যে মহাৰাজ, মই তেনেধৰণে নাভাবোঁ, কিয়নো আমাৰ ৰাজ্যত এনে কিছুমান লোক আছে যিসকলে উপাৰ্জনৰ বাবে যিকোনো পৰিস্থিতিতে ঘৰৰ বাহিৰত ওলাই কাম কৰিব লগা হয়, আৰু লাগিলে সেয়া অতিপাত গৰমেই হওক বা ঠাণ্ডাই হওক। আৰু বীৰবলে পুখুৰীটোৰ ফালে আঙুলিয়াই টুৱাই কয় যে সম্ৰাট, এনে কিছুমান লোকো আছে যিসকলে কেইটামান সামান্য উপাৰ্জনৰ বাবে এই ঠাণ্ডাকালিও গোটেই ৰাতি এই পুখুৰীটোত কটাবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু সম্ৰাট আকবৰে মন্ত্ৰী বীৰবলৰ কথা মানি ল'বলৈ অমান্তি হ'ল। সম্ৰাট আকবৰে আচৰিত হৈ নিজৰ মনতে ভাবিলে যে কেনেকৈ ইমান বৰফৰ দৰে ঠাণ্ডা পানীৰ মাজত এজন লোকে গোটেই ৰাতি কটাব পাৰিব। আৰু তেতিয়া সম্ৰাট আকবৰে বীৰবলক ক'লে যে বীৰবল, তুমি এনে এজন লোকক বিচাৰি উলিয়াই মোৰ ওচৰলৈ আনা যিজন লোকে গোটেই ৰাতি এই পুখুৰীটোত কটাব পাৰিব, আৰু তেতিয়াহে মই তোমাৰ কথা বিশ্বাস কৰিম, অন্যথা তুমি তোমাৰ কথা মিছা বুলি মানি ল'ব লাগিব। আৰু কথামতেই কাম অতি কম দিনৰ ভিতৰতে বীৰবলে তেনে এজন লোকক বিচাৰি উলিয়াবলৈ সক্ষম হয়। আৰু বীৰবলে লোকজনক কয় যে তেওঁ সেই কামৰ বাবে সম্ৰাটে তেওঁক পুৰস্কৃতও কৰিব। বীৰবলে লোকজনক সম্ৰাট আকবৰৰ ওচৰলৈ লৈ আনে। আৰু তেতিয়া আকবৰে মানুহজনক সোধে, তুমি এই কাম কৰিব পাৰিবানে? তেতিয়া মানুহজনে পাৰিম বুলি আকবৰক উত্তৰ দিয়ে। আৰু সেইমতে মানুহজনে গোটেই ৰাতি পুখুৰীটোৰ মাজত পাৰ কৰে। মানুহজনৰ সাক্ষী হিচাপে সম্ৰাটে 4জন পহৰীয়া পুখুৰীটোৰ পাৰত নিয়োগ কৰে। পিছদিনা যেতিয়া পহৰীয়া কেইজনে আকবৰক সকলো কথা বিৱৰি কয়, তেতিয়া আকবৰ অতি আচৰিত হয়। তেতিয়া আকবৰে মানুহজনক কিদৰে ইমান ঠাণ্ডা পানীৰ মাজত ৰাতিটো কটাবলৈ সক্ষম হ'ল সুধিলে। মানুহজনে সম্ৰাটক সকলো কথা বিৱৰি ক'লে যে সম্ৰাট, প্ৰথম অৱস্থাত মোৰ পক্ষে অসম্ভৱ যেন লাগিছিল, বহুত ঠাণ্ডাও অনুভৱ হৈছিল, কিন্তু যেতিয়া মাজৰাতি বহুত দূৰত এটা চাকি জ্বলি থকা দেখিলোঁ, তেতিয়া মই সেই চাকিটো দেখিয়েই গোটেই ৰাতি অতি কষ্টৰে পাৰ কৰিলোঁ। কথাখিনি শুনাৰ পাছত সম্ৰাট আকবৰে ক'লে যে তই সেই চাকিটোৰ পৰাই তাপ পাই আছিলি, যাৰ বাবে তই গোটেই ৰাতি ইমান ঠাণ্ডা পানীৰ মাজত কটাব পাৰিলি, গতিকে তোক কোনো পুৰস্কাৰ দিয়া নহ'ব। সেই বুলি কৈ সম্ৰাট আকবৰে মানুহজনক পুৰস্কৃত কৰাৰ পৰিৱৰ্তে বন্দী বনাবলৈ নিৰ্দেশ দিয়ে। আৰু সেই কথাত বীৰবল অতিকে দুখিত হয় আৰু ঘৰুৱা জৰুৰী কাম আছে বুলি বীৰবল ৰাজদৰবাৰৰ পৰা ঘৰলৈ গুচি আহে। বহু সময়ৰ পিছতো বীৰবল ৰাজদৰবাৰলৈ নহা দেখি সম্ৰাট আকবৰে 2জন পহৰীয়াক পঠিয়াই বীৰবলক মাতি পঠায়। তেতিয়া পহৰীয়া দুজনে ঘূৰি আহি সম্ৰাটক জনায় যে বীৰবলে খাবৰ বাবে খাদ্য তৈয়াৰ কৰি আছে আৰু যেতিয়াই হ'ব তেওঁ তেতিয়াই নিজে ৰাজপ্ৰসাদত উপস্থিত হ'ব। কিন্তু ইয়াৰ পিছতো বহু সময়লৈকে বীৰবল নহা দেখি সম্ৰাট আকবৰ নিজে বীৰবলৰ ঘৰলৈ যাবলৈ প্ৰস্তুত হয় আৰু 2জনমান সৈন্য সামন্ত লৈ বীৰবলৰ ওচৰত উপস্থিত হয়। আৰু তেতিয়া আকবৰে দেখে যে বীৰবলে বহু ওপৰত এটা পাত্ৰ বান্ধি তলৰ পৰা জুই দি আছে। তেতিয়া আকবৰে বীৰবলক ক'লে যে এনেকৈ ইমান ওপৰত পাত্ৰটো থাকিলে তাপ কেনেকৈ পাব আৰু খাদ্য প্ৰস্তুত কেনেকৈ হ'ব? আৰু তীক্ষ্ণ বুদ্ধিৰ বীৰবলে তপৰাই উত্তৰ দিয়ে যে সম্ৰাট, যিদৰে পানীৰ মাজত থকা মানুহজনে বহু দূৰত থকা চাকিটোৰ পৰা তাপ পাইছিল, তেনেদৰে ইও তাপ পাব আৰু খাদ্য নিশ্চয় প্ৰস্তুত হ'ব। আৰু যেতিয়াই খাদ্য প্ৰস্তুত হ'ব তেতিয়াই মই নিজেই ৰাজদৰবাৰলৈ যাম। তেতিয়া সম্ৰাট আকবৰে চতুৰ বীৰবলৰ ওচৰত নিজৰ হাৰ মানে আৰু বীৰবলক ৰাজদৰবাৰলৈ আনি পুৰস্কৃত কৰে আৰু বন্দী লোকজনক বন্দীমুক্ত কৰি 50টা সোণৰ মুদ্ৰা প্ৰদান কৰে।